মোক এনেকৈ যাব নাপাওঁ আমাক পঠাইছে হবি অ' হেৰি কৰি আছে হে নাপায় নহয় হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি ৰেডি হৈ লৈ এতিয়া আছোঁ 4 লাইনত। আমি এতিয়া এফালে মা আছে, এফালে মৰম আছে, এফালে চোৱা হাই বুলি কৈ দিয়া। হাই হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এই হাঁহি দিছে। আমি এতিয়া যাম মামাৰ ঘৰলৈ। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু কিছুমান অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ। মানে বিশেষকৈ আমাৰ গাড়ীখন এক্সিডেণ্ট হৈছিলে, সেইটো কাৰণে এতিয়া ভাল কৰিছে, তথাপিতো ভালকৈ ভাল হোৱা নাই। সেইটো কাৰণে যামকৈ যাবই পৰা নাই, বহুত দিন হ'ল। মানে কাকাৰো অসুখ হৈ আছিলে, খবৰ ল'বলৈ যাব পৰা নাই। আজি মামীয়ে নেৰা নেপেৰাকৈ পূৰা মাতি আছে। মামাহঁতৰ সৰু ল'ৰাটোৰ আজি বাৰ্থডে, তো সেইবুলি ওলাই আহিছোঁ। লাইন গাড়ীতে যাব লাগিব, এতিয়া উপায় নাই। আৰু পূৰা গৰমত থাকিব পৰা নাই। মামা আহিব, মামাৰ ঘৰ কামপুৰ তেতেলীখৰাত। মামা তেতেলীখৰালৈকে আহিব, আমাক লৈ যাবহি। কঠীয়াতলীলৈ আহিব, আমাক আহি লৈ যাবহি। আৰু এয়া চাই থাকিব, আমি দেখাই থাকিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আপোনালোকে কেনে পায় ভিডিঅ'টো জনাব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। লগতে আমি দুইজনীয়ে আজি পূৰা কুৰ্তি পিন্ধি ওলাইছোঁ আৰু যি গৰমত এইফালে পূৰা ঘাম বৈ আছে, অৱস্থা নাই। আৰু এয়া চুলি ধুই কৰি এনেকৈয়ে বান্ধি আহিছোঁ, উপায় নাই, খুলিবলৈও উপায় নাই ন। ৰখি আছোঁ, গাড়ী এতিয়ালৈকে এখনো অহা নাই। এইফালেদি আহিব ওপৰৰ ৰাস্তাটো দি, কিন্তু এতিয়ালৈকে এখনো অহা নাই। ৰৈ আছোঁ তাকে। মৰমে পাপা চিঞৰি আছে। পাপা নাযায় নহয়, দেখা পাপা নাযায়। মা কৈ দিয়া, মা কৈ দিয়া। এফালে চাই কোৱা, এফালে কোৱা, মা বুলি কোৱা, মা কোৱা, মা। গাড়ী আহিছে, এয়া গাড়ী দেখি একদম মানে ফূৰ্তি। গাড়ী কেনেকৈ চলাই শুনো, গাড়ী কেনেকৈ চলাই। বা মাতিছে চোনো, বাই মাত নিদিলে, বাকীজনীয়ে মাত নিদিলে। কঠীয়াতলীতে আমি গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া আহি বেকাৰী দোকান এখনত সোমাইছোঁ। ভাইটিলে কেক এটা লৈ যাওঁ বোলো।
অঁ ইয়াতে ৰাখি দিয়ক আৰু এইফালে মোৰ মামা আহি পালেহি কঠীয়াতলি আমি ইয়াতেই গাড়ীৰ পৰা নামি লৈ অলপ বজাৰ কৰিলোঁ বজাৰ অলপ আছিলে কৰিবলৈ ঘৰুৱা সেইখিনি কৰিলোঁ আৰু মামাৰ সৰু ল'ৰাটোলৈ কেক এটাও ল'লোঁ আৰু এটা স্পৰ্টিং ল'লোঁ লৈ পেলাই এতিয়া গৈ আছোঁ ঘৰলৈ বুলি আৰু খুব ধুনীয়া বতাহ দি আছে এতিয়া আবেলি হৈ আছে ধুনীয়া বতাহ লৈ এতিয়া যাম ঘৰত আৰু বাৰ্থডে বয়ক উইচ কৰিবও আছে তো বলক আমাৰ লগত মামাৰ ঘৰলৈ আমি আহি ঘৰ পালোহি আৰু এয়া ঘৰৰ গলিত সোমাব ধৰিছোঁ আৰু এইফালে আমাৰ মামাৰ ঘৰ আহি পাই গ'লোঁ আৰু এইয়া ফ্ৰণ্টত কাকা বহি পূৰা বিচনী মাৰি আছে গৰমত মায়ে সেৱা কৰিলে এতিয়া মোৰ পাল সেৱাটো কৰি লওঁ কাকা কৃষ্ণ কঠীয়াতলি পা এইটো কেক লৈ ঠিক আছে হে বঢ়িয়া হ'ব মালটো নাই পোৱা কি কৰিবা উপায় নাই ভগৱানৰ দান তেওঁ দিয়া বস্তু আমি নিৰাশা নহওঁ গ্ৰহণ কৰিবই লাগিব নহয় নে মাইনা নহয় নি বাবু বাবু হে উঠাই দিম তাতে জেঠাইজনী আহি গ'ল ধুনীয়াকে স্মাইল এটা দি দিছে
কেনেকৈ জানো নাপাওঁ আৰু তুমি যে মোক কৰিছা এনেকৈ এনেকৈ আছে একদম মোক যে এনেকৈ কৰিছা ভিন্ন আঁতৰতে লগাই কি আছে এই ঘি বনাইছিল যে হালতো এয়া হ'ল আমাৰ গুণগুণ মোৰ দাদাৰ ছোৱালী মানে মোৰ জেঠাইৰ ল'ৰাৰ আৰু তাইৰ বাৰ্থডে নহয় আকৌ দেই আমাৰ ভাইটিৰে বাৰ্থডে মামা ল'ৰাটো কিন্তু তাইৰো কাটিব মন গৈছে দিয়কচোন সেইবাবে তাইৰো কাটিলে গেলা বোলে এইটো বন্ধ কৰি দিয়া পাউডাৰটো বহুত মই আছে চব এতিয়া বন্ধ কৰি দিয়া আমি এতিয়া ভাত খাব লৈছোঁ সকলোৱে মিলি এসাঁজ খাই লওঁ আজি ৰাতিটো আৰু কাইলৈ ৰাতিপুৱা যাম আমি নামঘৰলৈ ভাদ মাহ যি নেকি চলি আছে ভাদ মাহৰ এখন শৰাই আগবঢ়াম বুলি ভাবিছোঁ মামাহঁতৰ ঘৰৰ নামঘৰতে ঘৰৰ ওচৰৰ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ কেনে পালে জনাব কমেণ্টত